আইচিচি বেংকৰ পৰা আপোনাৰ 15 লাখ এটা উইথড্ৰল কৰিছিলোঁ। মোৰ দাদাৰ পে'মেণ্ট আছিলে। মোৰ দাদাৰ কোৱাৰী আৰু আপোনাৰ হেৰি পে'মেণ্ট আছিলে, লেবাৰৰ পে'মেণ্ট আছিলে, কোৱাৰী পে'মেণ্ট দিব লগা আছিলে ৰুটছৰ। তাৰপিছত পে'মেণ্টটো আনি মই গাড়ীত থৈ পেলাই মই গাড়ী চাবি মোৰ লগতে আছিলে। থকাৰ পিছত মোৰ ড্ৰাইভাৰটো ইয়াতে ৰখাই থৈ গৈছিলোঁ। ড্ৰাইভাৰটো পাণ খাব যাওঁতে মই মানে অলপমান মুথুত ফাইনেন্সত গৈছোঁ। তাত অলপ মোৰ গ'ল্ড আছে। গ'ল্ডৰ মানে মই অলপ মুকলি কৰিবৰ কাৰণে মই মুথুত ফাইনেন্সত গৈছিলোঁ। তাৰ পৰা মই আহি পেলাই মোক তাতে ইয়াৰ পৰা চিঞৰ বাখৰ কৰিছে। কোনোবাই কৈছে যে দাদা গাড়ী আপোনাৰ গিলাচ ভাঙিছে। মোৰ ড্ৰাইভাৰটোৱে ৰখাব চেষ্টা কৰিছিলে। ড্ৰাইভাৰটোক গুলিয়াব লওঁতে সি ছাইড হৈ দিছে। ছাইড হৈ দি দিয়াৰ পিছত সিহঁতে বেগটো লৈ পেলাই পলাতক হ'ল। 15 লাখ টকা। মই অলৰেডি আপোনাৰ এই দুটা গাড়ী, এইপিনে এটা SRS এটা হেৰি আছে, আপোনাৰ চিকিউৰিটি গাড়ী আছে, বেক চাইডে এটা চিকিউৰিটি গাড়ী আছে। এই গাড়ী দুটা যদি আপোনালোকে হেৰি কৰে তেতিয়াহ'লে যদি দুটা চিকিউৰিটি কেমেৰা আছে আৰু উইথ ইয়াৰপিনেও কেমেৰা আছে। আপুনি চালে মোৰ মানুহকেইটা বোলে ড্ৰাইভাৰটো মোৰ কোৱা মতে পালচাৰ 220 বাইক। হয়, দুজন ল'ৰা আহিছিলে। পইচাটো মই এজন কণ্ট্ৰেক্টৰ। মই এজন কণ্ট্ৰেক্টৰ হয়। মোৰ আজি লেবাৰ পে'মেণ্ট আছিলে, অলপ কোৱাৰী পে'মেণ্ট আছিলে। পে'মেণ্টৰ সূত্ৰে মই অলপ পইচা 15 লাখ মান মই আজি বেংকৰ পৰা ICICI বেংকৰ পৰা উঠাইছোঁ। আজি উঠোৱা ক্ষেত্ৰত মোৰ পইচাটো আনি মোৰ গাড়ীত ৰখাইছোঁ। গাড়ীত ৰখাইছিলোঁ। ৰখাওঁতে দুজন মানুহ আহি পেলাই তাৰমানে গ্লাছখন ভাঙি দি আৰু বন্দুক দেখাই পইচাটো লৈ পেলাই এনে পলাই গৈছোঁ। হবগা থানা নিচে 100 মিটাৰ দূৰ নহয়, আপোনাৰ 50 মিটাৰ বা 70 মিটাৰ মান এনেকুৱা এটা হ'ব। 100 মিটাৰ নহয় আৰু 15 লাখ টকা লৈ গ'ল। 15 লাখ টকা আজি লৈ গ'ল। গাড়ী পলাল তেখেত। আমি হেলিকে পিছা কৰিলো। পিছৰটো বহি থকাটো এটা ৰিভলভাৰ আছে। ৰিভলভাৰ এটা দেখিছোঁ। বন্ধুক আছে। বহি থকাটো এটা বন্ধু আছে। হয়, হয়। পালচাৰ 220 বাইক। পালচাৰ 220 ব্লু এণ্ড ব্লেক। কি হৈছিল? ব্লু এণ্ড ব্লেক পালচাৰ 220 বাইক। আমি এইখিনিতে আমাৰ এই গাড়ীখন লৈ ভাঙি পেলাই আপোনাৰ পিছত যিজন বহি আছে ফৰ্মেল কাপোৰ পিন্ধি আছিলে, তেখেতে ফৰ্মেল কাপোৰ পিন্ধি আছে আৰু পালচাৰ 220 ব্লেক এণ্ড ব্লু বাইকখন। তেখেতে ৰিভলভাৰ এটা হাতত আছে। সেই ৰিভলভাৰ আমাৰ এই ড্ৰাইভাৰ আছিলে, তেখেতে যে চুৰ বুলি কৰিলে তেখেতক শ্বুট কৰিবৰ কাৰণে দাঙি ধৰিছে। দাঙি ধৰোঁতে আমি চব ধৰিলোঁ। তেখেতে আপোনাৰ পালচাৰখন পিক আপ দি ওলাই গৈছে। ওচৰতে হয়, লগতে আৰু হয়।